নমস্কাৰ বন্ধুসকল, ভিডিঅ' এটা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ। কি কয় দে, যি কয় যি নকয় বাৰু ডাঙৰ কথা নহয়। দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি? দে, ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। মানে কি হৈছে বন্ধুসকল, আজি কিছুদিন আগতে মই 7 বছৰ 8 বছৰমান হোৱা বাচ্ছা এটাক সুধিলোঁ, বাবা তোৰ জন্মদিন কেতিয়া হয়? সি আৰু মাথা সজাব ধৰিলাক এনেকৈ। তাৰ সি মাথা সজাব ধৰোঁতে মই বোলো একো কিবা বেলেগ কথাই সুধিলোঁ নেকি। লাষ্টত সি হাঁহ বুলি 2বাৰমান সুধিলা। লাষ্টত আৰু মই কি কৰিলোঁ, মই এবাৰ ইংলিছত সুধিলোঁ, বাপা তোৰ হেপী বাৰ্থডে কেতিয়া? সি পালে দকৰাই লগে লগে কৈছে কি এই কেইদিনমান পিছতে। মই বোলো খালাই, ই পালে দকৰাই অসমীয়া কথা বুজিয়ে নাপায়। অসমীয়াত 2বাৰমান সুধিলোঁ, সি বুজিয়ে নাপালা। যেতিয়া মই ইংলিছত সুধিলোঁ হেপী বাৰ্থডে কেতিয়া, তেতিয়া সি পালে দকৰাই চিধাই কৈছে এই কেইদিনমান পিছত বোলে। আৰু বোলে সি বাৰ্থডেত বোলে কেক কাটিব, মাইৰৰ ফুফটো কাটিব পালেতো। হয় মানে তই নিজেই চাচোন কোনফালে কি গতি কৰিছে আজিকালি চলি। আজিকালি চলিবলৈ নহয়, একচুৱেলি মেইন মাক বাপাকৰ গাত দোষ। মানে কি হৈছে, এতিয়া আগতে আমাৰ জন্মদিন বোলে ক'লি আৰু কেক চেকৰ কথা বুলি মাৰ কি কৰে, আমাৰ সেই গাঁৱৰে আইসকল মাতে বা কিবা নাম প্ৰসংগ কৰে, বা এই এনেকুৱা টাইপৰ গাজি মুগ বা এনেকুৱা মাহ প্ৰসাদ বিলাই পেলাই আমাৰ জন্মদিন ধুমধামকৈ পতা যায়। আৰু এতিয়া আৰু কি মানে সেইগিলা নাই। কিবা এডাল কেক এডাল আনিব, কেক কাটিব, তাতে আৰু এই দুই তিনিটা শ্লোক মাতি দিব ইংলিছত, হেপী বাৰ্থডে টু ইউ নে হেপী বাৰ্থডে টু ইউ, এইগিলা আলবাল কৈ পেলাই মানে সেনেকৈ মানে আমাৰ পুৰণি সংস্কৃতি বা ৰীতি নিবেশ মানে নোহোৱাই হৈ গ'ল। মানে কি মানে দুইদিন পিছত আৰু বিয়া চিয়াবিলাকো মানে ইংলিছ ষ্টাইলতে হ'ব। মানে কি হৈছে ক'ব নোৱাৰা হৈছোঁ। এনেকৈ আৰু হয় না আজিকালি চলিগেলা জন্মদিন মানে কি বুজি নাপাই গ'ল। হেপী বাৰ্থডে, কেক কাটা, কিবা কাটা। আৰু কেক কাটে মই বন্ধুসকল এটা বস্তু মই বেছিকৈ বুজি নাপাওঁ, কেকটো খাবাক লাগি আনে নে ফুফুত চৰি দেই গালত খান্দিব আনে কিছুমানে বন্ধুসকল হেপী বাৰ্থডে নামত মানে কিছুমান এনেকুৱা মানে অভাৰ ৰিয়েকশ্যন কৰে, মানে আচৰিত। এই কেকডাল খাবা আনি পেলাই ক'ত কেলা গালত খান্দিব, ক'ত কেলা মাথাত খান্দিব, ক'ত কেলা মানে মানে আচৰিত বন্ধুসকল। এই খাৱা বস্তুটো নাকেলা এইটো বাৰু ব্যক্তিগত কথা হ'লেও কেলা খাৱা বস্তু তো গালত খানে মানে মোৰ এনেকুৱা সন্দেহ। ইয়াতে কেলা কোনোবা দিনা মাছ মাংস বনালি মাথা চাথা ঢালি লৈ পেলাই পাৰ্টি কৰে নেকি, খানা চানা খালি। খোৱা বস্তু এটা আৰু কি ভাল মাথাত খান্দিব লাগে, গালত খান্দিব লাগে, এইটো কি নিয়ম কৰিব। আৰু একচুৱেলি মই জানামতে এই হেপী বাৰ্থডেতে কেক কাটা বা সেই কিবা ফালা এই চিষ্টেমটো একচুৱেলি বোলে বাহিৰা দেশতে আছিল, কিন্তু এতিয়া আমাৰ দেশত এইটো কোনোবাই বাৰু ট্ৰেন্সফাৰ কৰি আনিছে বাৰু ডাঙৰ কথা নাই। কিন্তু অভাৰ দেখা গৈছে, অভাৰ নহয়নে বন্ধুসকল? কিন্তু মই আজিকালি কেক কাটিও পোৱা নাই, মোৰো যদি চলিবলৈ আছে বাৰু। কিন্তু মই এইগিলাখান কেক কাটাৰ নিয়ম আলবা লাগিলে মই চিষ্টেমটো ভাল নাপাওঁ। আমাৰ সেই পুৰণা নিয়মটো ঠিক আছিল। জন্মদিন হ'লে আৰু জন্মদিন হ'লে এই গাঁৱৰে আইসকলক মাতি নাম প্ৰসংগ কৰে, বা সেইটো চিষ্টেমে ঠিক আছে। এইগিলা কি কেক কাটা কিবা কাটা এইগিলা মানে বেছি আৰু দে বাই।